গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল বহু দিনৰ মূৰত ৱেলকাম টু মাই চেনেল আজি একচুৱেলি মই ছুপাৰ এক্সাইটেড হৈ আছোঁ জাষ্ট বিকজ এটা বস্তু মই অৰ্ডাৰ দিছিলোঁ আৰু এইটো বস্তুটো বহুত দিনৰ পৰা মই বিচাৰি আছোঁ বহুত দিনৰ পৰা মানে অলম'ষ্ট এবছৰ দুবছৰ আগৰ পৰা মই বিচাৰি আছিলোঁ মানে যদি সেই বস্তুটো মোৰ তাত হোৱাহেঁতেন চ' ফাইনেলি সেই বস্তুটো আহি গৈছে আৰু ফাইনেলি মই সেইটো আনবক্স অলৰেডি কৰি দিলোঁ এতিয়া আনবক্সিঙৰ ভিডিঅ' নেদেখাওঁ সেইটো আনবক্সিঙৰ ভিডিঅ' ইউটিউবত হাজাৰটা ভিডিঅ' পৰি আছে আপুনি গৈ পেলাই আৰামছে বহি পেলাই চাই থাকিব পাৰে কিন্তু মই এতিয়া আনবক্সিং নেদেখাওঁ জাষ্ট কি কৰিম খোলা মেলা কৰি পেলাই সেইকেইটা বস্তুকেইটা দেখাম টাইটেল চাই গম পাই গৈছে কি বস্তু এটা কেমেৰা একশ্যন কেমেৰা যিটো মই ফোনৰ অল্টাৰনেট হিচাপে ইউজ কৰিম ব্লগিঙৰ কাৰণে আৰু সেইটো কেমেৰা কি কথা কি বতৰা বলক জানিবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অ'কে ভাল ইউটিউবাৰে কয় যে এটা ভাল ভিডিঅ' বনাব হ'লে আপোনাৰ কণ্টেণ্টটো বেছি মেটাৰ কৰে না কি ইকুইপমেণ্ট মেটাৰ কৰে মানে আপোনাৰ যদি তাত এটা ডিচেণ্ট কোৱালিটি মানে ফটো বা ভিডিঅ' প্ৰডিউচ কৰিব পাৰে এটা ফোন আছে আপুনি তেন্তে সেই ফোনটোৰ জৰিয়তে আপোনাৰ এটা নিজৰ ব্লগিং চেনেল ষ্টাৰ্ট কৰিব পাৰে এই কথাটো মই মানোঁ আৰু ময়ো যেতিয়া ব্লগিং ষ্টাৰ্ট কৰিছোঁ তেতিয়া ফোনেদিয়ে কৰিছোঁ আৰু বহুত ভাল ভাল ইউটিউবাৰ এতিয়া যাৰ মানে মিলিয়নছত ফলোৱাৰ্ছ আছে সিহঁতেও প্ৰথম নিজৰ ভিডিঅ' ফোনতে বনাইছে কিন্তু মেইন কথাটো হৈ গৈছে কি যদিহে আপুনি এজন টেলিকমত কাম কৰা মানুহ আৰু আপোনাৰ ফোনটোত যদি আপোনাৰ প্ৰাইমেৰী চিমখন থাকে আপুনি চিমখন কেতিয়াও বন্ধ কৰিব নোৱাৰে মানে ফোনটো অফ কৰি ৰাখিব নোৱাৰে আৰু যেতিয়া আপুনি ভিডিঅ' বনাব যায় তেতিয়া যদি সেই ফোনটোত বাৰ 100টামান ফোন আহি থাকে তেন্তে আপোনাৰ কণ্টেণ্ট বনোৱা যোনটো ঢৌ আপোনাৰ ফ্ল'টো গৈ থাকে না সেই ফ্ল'টো ব্ৰেক হৈ যায় চ' এইটো এটা ডিছএডভান্টেজ মই ফিল কৰোঁ বহুতৰ কাৰণে এইটো নহ'ব পাৰে চবৰে নিজৰ অপিনিয়ন থাকিব পাৰে চ' মই ফিল কৰোঁ যে এটা ভাল ভিডিঅ' বনাবৰ কাৰণে কণ্টেণ্টটো মেইন চ' মইতো হৈছোঁ এটা টেলিকমত কাম কৰা মানুহ চ' মোৰ ফোনত হাজাৰটা ফোন আপোনাৰ এঘণ্টা নাই কমে 20-30টা ফোন আহি যাব পাৰে মেক্সিমাম কৈছোঁ মিনিমাম 10টামান ফোন আহিবই আপোনাৰ এঘণ্টাত চ' মেইন কথাটো হৈছে মই যেতিয়া ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়া সেই ফোনটোৰ পৰা তেতিয়া আহিব ষ্টাৰ্ট কৰে এটা পিছত এটা ফোন আৰু মই ফোনটো অফ কৰিব নোৱাৰোঁ কাৰণ টেলিকমৰ ডিউটি আপোনাৰ ফোন কেতিয়াও অফ ৰাখিব নোৱাৰে আপোনাৰ যোনখন চিম যোনটো ফোনত আছে সেই চিমখন এনি টাইম 24/7 অন থাকিব লাগিব গতিকে মই ভাবিলোঁ যে এছেতো নেহি হোগা আৰু মানে মাথাটো বেয়া হৈ যায় যদি আপুনি ভিডিঅ' বনাই থকা টাইমত ফোন আহি থাকে আৰু মোৰ তাত এতিয়া ডাঙৰ এটা DSLR বা মিৰৰলেছ কেমেৰা কিনিবৰ কাৰণে ইমান পইচাও নাছিল দেন মই বহুত ৰিচাৰ্চ কৰাৰ পিছত ভাবিলোঁ যে এটা GoPro দি পেলাই কিনি লওঁ কাৰণ বহুতে GoPro দিও শ্বুট কৰে ব্লগ শ্বুট কৰে বাট মই যিটো কোৱালিটিত শ্বুট কৰি ভাল পাওঁ সেইটো GoProয়ে সেই কোৱালিটিটো নিদিয়ে GoProৰ যোনখিনি কালাৰ থাকে সেইখিনি অলপ অ'ভাৰ চেচুৰেটেড হৈ থাকে মানে অলপ ব্লুটো বেছি ব্লু হৈ থাকে ৰেডটো বেছি ৰেড হৈ থাকে গতিকে মই ভাবিলোঁ তাৰ অল্টাৰনেট কি পাম দেন মই 2 বছৰ আগত শুনিছিলোঁ যে DJI এটা মজা মানে একশ্যন কেমেৰা লঞ্চ কৰিছিলে নাম আছিল অজমো একশ্যন দেন মই অজমো একশ্যনটো চালোঁ অনলাইন চালোঁ বহুত ৰিচাৰ্চ কৰিলোঁ বহুতে কয় কি GoProতকৈ DJI আপোনাৰ এটা অপশ্যন আছে ডিচিনেলাইট বুলি সেইটোত আপুনি নিজে কালাৰ গ্ৰেড কৰি ল'ব পাৰে নিজৰ ফুটেজটো আৰু মোক সেই তেনেকুৱা এটা কেমেৰাই লাগিছিল য'ত নেকি মই কালাৰটো নিজেই পিছত পোষ্ট প্ৰডাকশ্যনত কালাৰ গ্ৰেড কৰিব পাৰোঁ মোৰ ফুটেজখিনি আৰু মই ভাল পাওঁ কালাৰ গ্ৰেড কৰি পেলাই যেতিয়া পোষ্ট প্ৰডাকশ্যনত মানে এটা ভিডিঅ' লগাই দিওঁ চ' মই বহু ৰিচাৰ্চ কৰাৰ পিছত ফাইনেলি তেতিয়া পইচা নাছিলে কিনিবৰ কাৰণে আৰু ফাইনেলি মই লকডাউনৰ টাইমত এইটো অৰ্ডাৰ দি দিলোঁ চ' এইটো হৈছে DJI অজমো একশ্যন DJI কোম্পানীটো আপোনালোকে চিনি পাই চাগে ড্ৰোন বনায় DJI যিমান দুনিয়াত ভাল ড্ৰোন আছে তাৰ মেনুফেকচাৰ হৈছে DJI মেভিক Pro মেভিক মিনি 2 ফেণ্টম গোটেই ড্ৰোন বনোৱা কোম্পানীটো হৈছে DJI আৰু DJI এই কেমেৰাটো দিছ ইজ দ্য বেষ্ট কম্পিটিটৰ অফ GoPro এনি ভেৰিয়েণ্ট আৰু GoProতকৈ কম দামত পোৱা আছে চ' আহক এইটো কি ফিচাৰ আছে কৈ আছোঁ মালটো উলিয়াই লওঁ অলৰেডি মই মেইন বস্তুটো আনবক্সিং কৰি থৈছোঁ চ' মেইন কেমেৰাটো হৈছে এইটো হৈছে মেইন কেমেৰা ইয়াৰ এটা এডভান্টেজ আছে
ইয়াত আপুনি এখন ডিসপ্লে আছে আৰু এখন ইয়াতো ডিসপ্লে আছে সো দুখন ডিসপ্লে যদি আপুনি ব্লগিং কৰে না তেন্তে আপুনি এনেকে যোনডাল আছে কি বুলি কয় গৰিলা পডডাল এনেকৈ ইউজ কৰি পেলাই আপুনি ফ্ৰণ্ট স্ক্ৰীন চাইছে আপুনি ব্লগ কৰিব পাৰে ইজি না GoProত একচুৱেলি ফ্ৰণ্ট স্ক্ৰীনখন নাথাকে গতিকে GoProত ব্লগ কৰিলে আপুনি নিজকে চাব নোৱাৰে যে মোৰ ফ্ৰেমিংটো ঠিকে আছে কি নাই কিবা এইখিনি সেই বস্তুটো চাব নোৱাৰে কিন্তু ইয়াৰ এইটো এডভান্টেজ যে ইয়াত আপুনি ব্লগ কৰিলে আপুনি ফ্ৰণ্টৰ নিজৰ মানে ফ্ৰেমিংটো মিলাই পেলাই চাই ল'ব পাৰে আৰু ই 4K 60 FPS লৈকে শ্বুট কৰিব পাৰে আৰু কিছুমান আপুনি ভিডিঅ' দেখিছে যে মানে একশ্যন ভিডিঅ' যোনবিলাক হৈছে মানে ৰান এণ্ড গান ভিডিঅ' মানে দৌৰি শ্বুট কৰা যোনখিনি ভিডিঅ' থাকে সেই ভিডিঅ'খিনি কিছুমান মানে নৰ্মেল কেমেৰাত আপুনি গিম্বল ইউজ কৰিব লাগে কিন্তু GoPro আৰু Osmo দুটা এনেকুৱা ষ্টেবিলাইজেশ্যন ফিচাৰ আছে GoProটো কয় হাইপাৰ স্মুথ আৰু Osmoটো কয় ৰক ষ্টেডি আৰু ৰক ষ্টেডিত যদি আপুনি শ্বুট কৰে তেন্তে আপোনাৰ যোনটো মানে ভিডিঅ' শেকনেছ আছে না সেই শেকটো নাইকিয়া হৈ যায় মানে এনেকুৱা মজা ষ্টেবিলাইজেশ্যন মই এটা ফুটেজ আপোনালোকক দেখাই দিছোঁ এইটো ফুটেজ মই উইথ ৰক ষ্টেডি কৰিছোঁ আৰু নেক্সট এটা ফুটেজ দেখাম সেইটো হৈছে উইদাউট ৰক ষ্টেডি দুইটা ফুটেজ চাই পেলাই আপুনি কম্পেয়াৰ কৰিব পাৰিব যে ভিডিঅ' কোৱালিটি কেনেকুৱা আল্টিমেট হয় ইয়াৰ ছেকেণ্ড বিগ থিং আপোনাৰ যোনখন লেন্স আছে এই লেন্সখন আপুনি খুলিব পাৰে GoPro Hero 8ত লেন্সখন খুলিব নোৱাৰে Hero 9ত খুলিব পাৰে কিন্তু সেইটো হৈছে 50-40 হাজাৰ টকা কেমেৰা এইটো হৈছে 20 হাজাৰ টকা অলমোষ্ট 20 হাজাৰ টকা কেমেৰা চ' আপুনি লেন্সখন খুলিব পাৰে ইয়াৰ ওপৰত এখন লেন্স যদি কেনেবাকৈ বেয়া হৈ গ'ল আপুনি ইয়াত বেলেগ এখন লেন্স কিনি পেলাই ইয়াত লগাব পাৰে ইয়াত আপোনালোকে নিউট্ৰেল ডেন্সিটি ফিল্টাৰ লগাব পাৰে ND ফিল্টাৰ বুলি কয় ND ফিল্টাৰ মানে কাইণ্ড অফ কেমেৰা লেন্সৰ কাৰণে এখন ছানগ্লাছ হয় এইটো অকণমান বেলেগ ফিচাৰ হয় এইটো কেতিয়াবা যদি মই ইনডেপথ ইয়াৰ ৰিভিউ দিওঁ তেন্তে তেতিয়া মই কৈ দিম হোৱাট ইজ ND ফিল্টাৰ হাউ টু ইউজ ইট 40 FPS 080p শ্বুট কৰিব পাৰে শ্ল' মোশ্যন 720p 240 FPS আপুনি শ্বুট কৰিব পাৰে শ্ল' মোশ্যন চ' এইটো এটা আল্টিমেট ফিচাৰ শ্ল' মোশ্যন টাইম লেপছ আপুনি ৰেকৰ্ড কৰিব পাৰে হাইপাৰ লেপছ আপুনি ৰেকৰ্ড কৰিব পাৰে আপুনি মানে সৰু সুৰা এটা DSLRত যিখিনি কৰিব পাৰে সেইখিনি ইয়াতো কৰিব পাৰে কিন্তু ইয়াৰ এটা মেইন ডিসএডভান্টেজ হৈছে যে ইয়াৰ যোনটো এপাৰেচাৰ আছে কিমান আছিলে ইমান এপাৰেচাৰ একচুৱেলি এপাৰেচাৰটো কি হয় এপাৰেচাৰ যিমানে কম হ'ব আপোনাৰ বেকগ্ৰাউণ্ডটো ব্লাৰটো সিমান বেছি হ'ব ঠিক আছে চ' ইয়াৰ এপাৰেচাৰটো হৈছে এইটো ইমান এপাৰেচাৰ আৰু ইমান এপাৰেচাৰত আপোনাৰ এইটো ফিক্স এপাৰেচাৰ এইটোত মানে বেকগ্ৰাউণ্ড ব্লাৰটো ইমান নহয় যিটো আপুনি মিৰৰলেছ বা DSLRত আপুনি লেন্স লগাই পেলাই বেকগ্ৰাউণ্ড ব্লাৰ কৰিব পাৰে সেই বস্তুটো ইয়াত নহয় যিহেতু এইটো একশ্যন কেমেৰা একশ্যন স্পৰ্টছৰ কাৰণে আপোনাৰ ইয়াতো ইউজ কৰা হয় গতিকে সেইটো কোনো জৰুৰী নহয় আৰু বৰ্তমান সাধাৰণ ব্লগিঙৰ কাৰণে মোৰ একদম প্ৰফেচনেল কোৱালিটি ব্লগিং কৰিব নালাগে জাষ্ট নৰ্মেল ব্লগিঙৰ কাৰণে ইটছ মোৰ দেন এনাফ কৈছোঁ নহয় আপুনি যদি 4Kত শ্বুট কৰে তেন্তে আপুনি কিমান ঘণ্টা অলমোষ্ট 2 ঘণ্টা আপুনি শ্বুট কৰিব পাৰে 2 ঘণ্টাতকৈ অলপ কম হ'ব কিন্তু অলমোষ্ট 2 ঘণ্টা আপুনি শ্বুট কৰিব পাৰে 4Kত আৰু মেইন কথাটো হৈছে আপুনি যদি এইটো ইনকেছ কিনিলে এটা কাম কৰিব স্পেয়াৰ বেটেৰীৰ লগত ৰাখিব মই বৰ্তমান স্পেয়াৰ বেটেৰী কিনা নাই আৰু কাৰণ এটা বেটেৰীত আপোনাৰ অলমোষ্ট 2 ঘণ্টা ওচৰা-ওচৰি বেকআপ দি দিয়ে চ' আপুনি যদি বহুত ডাঙৰ বা দীঘল ভিডিঅ' বনাম বুলি ভাবিছে তেন্তে আপুনি লগত দুটা স্পেয়াৰ বেটেৰী ৰাখিব আৰু স্পেয়াৰ বেটেৰীৰ লগত আপুনি চাৰ্জ কৰিব পাৰে এখন কেছ এটা পায় যোনটো মানে অফিচিয়েল DJI কেছ সেইটোত অলমোষ্ট 8,000-10,000 টকা লৈ লয় কিন্তু তাতছে মই এটা লিংক দি দিম ডেছক্ৰিপশ্যনত তাত এটা চাৰ্জিং কেছ আছে সেই কেছটো আপুনি অলমোষ্ট 2,000 টকাত পাই যাব আৰু সেইটো অলপ ভাল মই ৰিভিউ চাইছিলোঁ গতিকে ভাল সেইটোত আপুনি DJI বেটেৰী চাৰ্জ দিব পাৰে বৰ্তমান মই USB-C লগাই পেলাই ইয়াত চাৰ্জ দিবলগীয়া হয় চ' বৰ্তমান তেনেকৈ চলি আছে আৰু ইয়াৰ লগত এচেছৰিজ বহুত আছে GoPro যদি আপোনাৰ আছে GoPro এচেছৰিজ আপুনি ইয়াত লগাব পাৰে মাউণ্ট কৰিব পাৰে হেলমেট মাউণ্ট কৰিব পাৰে কাৰ মাউণ্ট কৰিব পাৰে এনিথিং প্ৰায় 1,000 ৰুপিজ বা 1,500 মান ল'ব ইয়াৰ গোটেই এচেছৰিজখিনি এটা বাণ্ডলত আহি যায় সেইটো কিনি ল'ব পাৰে সেইটো কিনাৰ পিছত আপুনি যদি ব্লগিং কৰিব বিচাৰিছে দিছ ইজ দ্য বেষ্ট কেমেৰা ফৰ ইউ বেষ্ট 2021 মই ক'ম GoPro বাদ দি পেলাই GoPro অলপ কষ্টলি হৈ যায় GoPro বাদ দি যদি আপুনি ব্লগিঙৰ কাৰণে কোনোবা কেমেৰা ল'ব বিচাৰি আছে তেন্তে DJI Osmo Action ইজ দ্য
বেষ্ট অপশ্যন ফৰ ইউ। যদি মই অজমো এক্সনৰ এটা ডিটেইল ৰিভিউ লৈ আনিম, এতিয়াতো জাষ্ট মোটামুটি কি হয় বস্তুটো আপোনালোকক দেখুৱালোঁ। বহুত সোনকালে মই নগাঁৱত থাকোঁতে বাট নেক্সট মান্থত আই গেছ মই গুৱাহাটী গৈ আছিলোঁ। গুৱাহাটী গ'লে ডিটেইল ৰিভিউটো দিবলৈ ভাল হ'ব, তাত অলপ কামবিলাক কৰিবলৈ মই অকণমান ইজি পাওঁ ঘৰত থকাতছে। চ' তেতিয়া মই হয়তো ডিটেইল ৰিভিউটো দিম, নহবা ইয়াতো দিব পাৰোঁ, ঠিক নাই কেতিয়া মই মোৰ মুডটোৰ ওপৰত ডিপেণ্ড কৰে কেতিয়া দিওঁ। চ' সেইটো কাৰণে চেনেলটোত ষ্টিক কৰিব, চেনেলটো চাই থাকিব, আৰু নেক্সট লগ পাম আপোনাৰ বেলেগ এটা ভিডিঅ'ত। নেক্সট হ'পফুলি ৰিভিউ ভিডিঅ'টো আহিব চাগে। চ' আজিৰ কাৰণে বাই বাই। সকলোৰে ভাল, মোৰো ভালেই, আৰু বহুত কি চিঞৰ বাখৰ হে।